মেন সঞ্জয় লগত এয়া সমুদ্ৰ চেনেলৰ নাম কি হ'ব কি বুজাইছা তুমি হা পুনৰ এটা নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই ওলাই মেলি এতিয়া যাব লৈছোঁ মামী মই পঢ়ি স্কুলখন তালৈ যাবলৈ লৈছোঁ আৰু তাত আজি আছে ঘূৰ উৎসৱ আৰু সকলোকে আগত পঢ়িবলৈ সকলোকে নিমন্ত্ৰণ জনালে তো সেইকাৰণে যাবলৈ লৈছোঁ স্কুললৈ বুলি ওলাই মেলি লৈছোঁ ঠাণ্ডা আৰু তাকে ৰেডি উলিয়াই ল'লোঁ আৰু এতিয়া আমি গৈছোঁ স্কুলত হয়তো বহুতক লগ পাম পঢ়ি আগতে পঢ়ি যোৱা ভাল লাগিব বুলি ভাবিছোঁ আৰু ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আহি বৰ্তমান আছোঁ স্কুলৰ ভিতৰত তো আহি পেলাই লগ পালোঁ বন্ধু সঞ্জয় সি মোতকৈ এক ব্যস্ত মানে তলত আছিলে কিন্তু আমি একেলগে থাকোঁ কাৰণে লগৰ নিচিনাই হৈ গ'ল আৰু তেতিয়াহ'লে যেতিয়া হওঁ তেতিয়াতো ভালেই লাগে সেইকাৰণে আজিও বহুত ভাল লাগিছে। আমি যেতিয়া পঢ়ি আছিলোঁ এই জেগাটোত এজোপা বগৰী গছ আছিলে আৰু সেই বগৰীজোপা কাট খালে হ'বলা এতিয়া এজোপা আছে কিন্তু এইজোপা হৈছে সৰু এজোপা বগৰী গছ সৰু হয় আমি যেতিয়া আছিলোঁ তেতিয়া থকাজোপা নহয় আৰু এইফালে এইটো ষ্টেজ বনাই আছে আৰু বেকৰ পৰিৱেশটো হয়। সঞ্জয় লগত এয়া সমুদ্ৰ চেনেলৰ নাম কি কেমেৰামেন নহয় কেমেৰামেন এতিয়া কোনো নাই ইয়াত বৰ্তমান মই নিজে আছোঁ দেই এইটো কি এনজে মিডিয়া কেমেৰামেন মোৰ লগত ইয়াৰ আগত সন্মুখত সঞ্জয় কি মানে কি হ'ব কি বুজাইছা তুমি হা